হেল্ল' ফ্ৰেণ্ডছ, এয়া আমাৰ বেটাই খাই আছে দেই। মানুহজনে শুই আছে। কেনেকৈ শুই আছে দেখিছেনে? শুনিছা নাই? ঐ শুনিছানে? এই চাহ আনিছোঁ। এয়া মানুহজনলৈ বুলি চাহ আনিছোঁ দেই। উঠা আকৌ। শুনিছা? এইফালে চোৱা। দেখোন টেষ্টি। পাপাক তুলি দিয়া। পাপা উঠা আকৌ দিয়া। তুলি দিয়া। পাপাক তোলা। পাপা উঠা আকৌ দিয়া। পাপা আকৌ দিয়া। সেনেকৈ নহয়, পাপা আকৌ দিয়া। পাপা আকৌ দিয়া আকৌ। চাহ আকৌ দিয়া। তুমি উঠা আকৌ দিয়া। এয়া মানুহজনৰ কাৰণে চাহ বনাইছিলোঁ, শুই আছিলে। এতিয়া তুলি দিলোঁ, মুখ ধুব গৈছে। আহিলে চাই থাকিব ভিডিঅ'টো। দেখিছে, শুই আছিলে, উঠোৱালত ইমান খং। এতিয়া খাবলৈ কেনে? হেল্ল' বন্ধুসকল, সাঁচি পুলি কেইটামান ৰুম বুলি ভাবিলোঁ। সেইবাবে এইডোখৰতে পুলি কেইটামান ঘনকৈ ওলাই আছে, তাকে খান্দি ৰুম বুলি ভাবিছোঁ আৰু দেই। এয়া চিপলাং পাত লৈ খান্দিব লৈছোঁ। বতৰটো তাতে অকণমান ডাৱৰীয়া, সেইবাবে সাঁচি পুলিকে ৰুম বুলি ভাবিলোঁ আৰু। চাই থাকক কেনেকৈ ৰুওঁ। এয়া পুলি খান্দিছোঁ দেই। পূৰা ডাঙৰ ডাঙৰকৈ ভেটি খান্দি দিছোঁ একদম, যাতে পুলিটো মৰি নাযায়। এয়া পূৰা ঘনকৈ থকাৰ বাবে সেইকাৰণে অলপ হেঙা কৰি দিছোঁ। এইডোখৰতে ধুনীয়াকৈ ৰুইছোঁ আৰু দেই। তাতে লাখপতি বনে আৰু গছজোপা। এই আমাৰ ফালে এনেকৈ সাঁচি পুলি ৰুওঁ আৰু। অলপ টাইটকৈ ৰুলেহে মানে মাটিটো হেঁচি দিলে যাতে পানী জমা নহয়, সেইকাৰণে পূৰা একদম ধুমুচ দি দিছোঁ একদম। ঘৰত থকা কামকণ আৰু। সাঁচি পুলিকেইটা ৰুই হ'ল যেতিয়া, যিহেতু মানুহগৰাকীয়ে চাহ একাপ দিলে, সেইবাবে চাহ একাপ খাইছোঁ আৰু দেই, বেটাই মই। বেটাই কিন্তু আকৌ এই পাষ্টাবিলাক খাই বহুত ভাল পায়। তাৰ একদম পূৰা পিয়ৰ এইবিলাক। দেখিছেনে কি একদম খাই এটা ফূৰ্তি। বন্ধুসকল, আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। ধন্যবাদ।